নমস্কাৰ মই কুমকুম চাংমাই আজি পাঠশালাৰ মাজলৈ আহিছো তোমালোকে সকলোৱে গম পোৱা যে বিশ্বত কৰোনা ভাইৰাছ কোভিড-19 ৰ যি আতংক সেইবাবে আমাক লকডাউন দিছে আৰু আমি প্ৰত্যেকই বিদ্যালয়লৈ যাব নোৱাৰি ঘৰৰ মাজত আবদ্ধ হৈ পৰিছো তোমালোকৰ যথেষ্ট ক্ষতি হৈছে হে মই ভাবিলো যে আজি পাঠশালাৰ মাজেদি মই তোমালোকক ব্যাকৰণৰ এটা সৰু কথা শিকাম আজি তোমালোকক মই পঞ্চম শ্ৰেণীৰ ব্যাকৰণৰ এটা পাঠ আগবঢ়াম বুলি ভাবিছো ইতিমধ্যে তোমালোকে পদৰ বিষয়ে শিকিছা পদ পাঁচ প্ৰকাৰ বিশেষ্য পদ বিশেষণ পদ সৰ্বনাম পদ ক্ৰিয়াপদ আৰু অব্যয় পদ বহুতে আকৌ অব্যয় পদক পদ বুলি নকৈ অব্যয় শব্দ বুলিহে কয় অব্যয় পদক কিয়নো শব্দ বুলি কয় সেই বিষয়ে মই তোমালোকক কম কিন্তু তাৰ আগতে মই তোমালোকক কেইটামান অব্যয় শব্দ যুক্ত হৈ থকা বাক্য ক'বলৈ ওলাইছো তোমালোকে মন কৰিবা ৰীতা আৰু গীতাৰ কলম নাই অৰুণে নাচিব কিন্তু তৰুণে নানাচে দেউতাক যদি মাতা মই যাম পাহি নাইবা পাপৰি যিকোনো এজনী আহিব মই কোৱা বাক্যকেইটাত আৰু কিন্তু যদি নাইবা এই শব্দকেইটাত বিভক্তি যোগ হোৱা নাই আৰু কাহানিও নহয় এই শব্দকেইটাক আমি সকলোতে একেধৰণেই পাম ইয়াৰ কোনো পৰিৱৰ্তন নহয় যিবোৰ শব্দত বিভক্তি যোগ নহয় যিবোৰ শব্দ কাহানিও পৰিৱৰ্তন নহয় যেনে শব্দ তেনেই থাকে সেইবোৰ শব্দকে অব্যয় শব্দ বোলে আকৌ মন কৰিবা যিবোৰ শব্দত বিভক্তি যোগ নহয় যিবোৰ শব্দ কাহানিও পৰিৱৰ্তন নহয় যেনে শব্দ তেনেই থাকে সেইবোৰ শব্দকে অব্যয় শব্দ বোলে এতিয়া তোমালোকে কেইটামান অব্যয় শব্দ মন কৰাচোন মই তোমালোকৰ বাবে চাৰ্টত প্ৰস্তুত কৰি আনিছো এতিয়া তোমালোকে এই শব্দ চাৰ্টখনলৈ মন কৰা অব্যয় শব্দ ইয়াত মই কেইটামান শব্দ তোমালোকৰ বাবে লিখি আনিছো বা অথবা নাইবা নতুবা কিম্বা আৰু এতেকে কাৰণ তথাপি অথচ নে নেকি তেনে বাৰু জানো গতিকে যিহেতু হেৰি কিন্তু দেখোন হেৰৌ চিচি আহ উহ বাবা ইত্যাদি তোমালোকে তোমালোকৰ পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিখন মেলি লোৱা পঞ্চম শ্ৰেণীত এপ্ৰিল মাহত পঢ়াবলগীয়া নিৰ্ধাৰিত পাঠ আছিল পিঠাৰ মেল তোমালোকে আশা কৰোঁ এই কবিতাটো মুখস্থ কৰিছা আৰু ইয়াৰ প্ৰশ্নবিলাকো ঠিক সুচাৰুৰূপে কৰিছা কিন্তু ইয়াৰ শেষত ৩৫ পৃষ্ঠাত এটা প্ৰশ্ন আছে যে নাওখনত দিয়া অব্যয় পদেৰে তলৰ বাক্যকেইটা সম্পূৰ্ণ কৰা ইয়াত দিয়া আছে এতেকে গতিকে নাইবা যিহেতু দেখোন কিন্তু আৰু বা এতিয়া তোমালোকে মন কৰিবা যে প্ৰথম বাক্যটোত দিয়া আছে ক ৰমলা খালি ঠাই ৰহিমলা দুই বাই ভনী আমি এতিয়া মন কৰিব লাগিব যে ওপৰৰ পৰা কোনটো শব্দ আনিলে বাক্যটো শুৱলা হ'ব আৰু শুদ্ধ হ'ব আমি গম পালো যে ৰমলা আৰু ৰহিমলা দুইজনী বাই ভনী গতিকে এইটো আমি ৰমলা আৰু ৰহিমলা দুয়ো বাই ভনী বুলি লিখিলে শুদ্ধ হ'ব খত দিয়া আছে বিদ্যাই পৰম ধন খালি ঠাই মনোযোগেৰে পঢ়া শুনা কৰিব লাগে মই যদি কওঁ বিদ্যাই পৰম ধন দেখোন মনোযোগেৰে পঢ়া শুনা কৰিব লাগে বাক্যটো হৈছেনে বাৰু নিশ্চয় খুকুজা লাগিছে নহয়নে ইয়াত দেখোন শব্দটো যোগ নহয় ইয়াত কি যোগ হ'ব যে বিদ্যাই পৰম ধন গতিকে মনোযোগেৰে পঢ়া শুনা কৰিব লাগে গতিকে বাক্যটো শুদ্ধ হ'ব লাগিব
শুৱলা হ'ব লাগিব। তোমালোকে এই কথাটোৰ ওপৰত নিৰ্ভৰ কৰিবা। গত দিয়া আছে এটা ঘৰ খালী ঠাই এখন চকীৰ ছবি আঁকা। এতিয়া শুদ্ধ শব্দটো কি হ'ব যে এটা ঘৰ নাইবা এখন চকীৰ ছবি আঁকা। ঘ কাহিনী শুনিও খালী ঠাই ৰস পোৱা যায়। কাহিনী শুনিও দেখোন ৰস পোৱা যায়। উঙত দিয়া আছে মই আজি খেলিবলৈ নাযাওঁ, খালী ঠাই কাইলৈ মোৰ পৰীক্ষা আছে। এতিয়া ইয়াত কোনটো শুদ্ধ হ'ব যে মই আজি খেলিবলৈ নাযাওঁ যিহেতু কাইলৈ মোৰ পৰীক্ষা আছে। এইদৰে তোমালোকে বিভিন্ন ধৰণৰ অব্যয় শব্দ যোগ দি বাক্য লিখিবলৈ শিকিবা। এতিয়া তোমালোকক মই পদৰ বিষয়ে থকা এটা কবিতা গাই শুনাম, শুনিবা। বিভক্তিযুক্ত হ'লে শব্দ পদ নাম পায়, প্ৰত্যেক পদৰে বাক্যত আছে নিজা ঠাই। বিশেষ্য বিশেষণ ক্ৰিয়া আৰু সৰ্বনাম লগতে অব্যয়, এয়া 5 পদৰ নাম। এতিয়া মই যে তোমালোকক কৈছিলোঁ অব্যয় পদক পদ বুলি নকৈ অব্যয় শব্দ বুলি কয়। ইয়াৰ কাৰণটো কি শুনা। আমি জানো যে পদৰ লগত বিভক্তি যোগ হয়, কিন্তু অব্যয় এনে এটা পদ যাৰ লগত কোনো বিভক্তি চিন যোগ নহয়, আৰু বিভক্তি যোগ নহ'লে পদ হ'ব নোৱাৰে। সেইবাবে অব্যয়ক পদ নকৈ অব্যয় শব্দ বুলিহে কোৱা হয়। এতিয়া তোমালোকে নিশ্চয় কেইটামান অব্যয় শব্দৰ বিষয়ে শিকিলা, লগতে অব্যয় শব্দনো কাক কয় সেই বিষয়ে জানিলা। মই আশা ৰাখিম তোমালোকে প্ৰত্যেকেই অতি কমেও 10টা বাক্য লিখিবা, যিকেইটা বাক্যত অব্যয় শব্দ যোগ হৈ থাকে। আৰু সেই 10টা বাক্য তোমালোকে বিদ্যালয় খোলাৰ লগে লগে নিজৰ শ্ৰেণী শিক্ষকক দেখুৱাবা। আজিলৈ পাঠ সামৰো। ধন্যবাদ।